নমস্কাৰ বন্ধুসকল সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু আজি আমি আহি পালোহি মনে মানে কাকো নোকোৱাকৈ আমি আহি পালোহি শিৱসাগৰ শিৱদৌলৰ অঞ্চলত সোমাইছোঁহি। এয়া আৰু এইফালে শিৱদৌলৰ যিটো মানে মন্দিৰ চন্দিৰ যিটো আছে আৰু এইফালে এয়া আৰু ইটো চাইডে এয়া আমি পাইছোঁহি পুখুৰীটো। আৰু এই মাজত থকা ৰাস্তাই আমি গৈ আছোঁ শিৱদৌলৰ মানে শিৱসাগৰ মেইন টাউনলৈ অকণমান সৰু বজাৰ কৰিবলৈ। আৰু আমি ভবা নাছিলোঁ মই এইফালে আহিম বুলি, কিন্তু আমি আহিছিলোঁ বেলেগ এটা চাইডত মানে শিৱসাগৰলৈ আহিছিলোঁ, কিন্তু মন্দিৰলৈ অহা নাছিলোঁ। কিন্তু আহিব লগা এটা বিশেষ মানে বজাৰ কৰিবলৈ আৰু আমি সোমাই দিলোঁ ইয়াত। এয়া শিৱসাগৰলৈ অহা আগত আমি ইয়াত আহিম বুলি সপোনতো ভবা নাছিলোঁ বাৰু। আৰু হ'লেও অকণমান বোলো ইয়াত দূৰৰ পৰা দেখিলোঁ যেতিয়া আৰু চাই যাওঁ একে বাহিৰৰ পৰাই চাম আৰু যেতিয়া আৰু ভিতৰলৈ নাযাওঁতো, সেইটো কাৰণে অকণমান ভিডিঅ' ৰেকৰ্ডিং কৰি দিলোঁ, লগতে আপোনালোকো দেখাই দিলোঁ আমি যে ইয়ালৈকে আহিছিলোঁ। আৰু এইবাৰ আমি শিৱসাগৰলৈ আহি আলহী ঘৰৰ পৰা ঘূৰি এইবাৰ আমি পালোঁহি এয়া ক'ত গম পাইছেনে, যোনমানৰ আগত যে খুব হৈছো লাগিছিলে এৰোপ্লেন আৰু আমি তাতে পালোঁহি। আমি সকলোতে নামি পৰিলোঁ গাড়ীৰ পৰা। এইফালে এৰোপ্লেন চাবলৈ আহিলোঁ দেই, আমি এইবাৰ এৰোপ্লেন চাবলৈ আহিলোঁ। প্ৰথমতে আমি নামো নামকৈ গাড়ীৰ পৰা নামিছিলোঁ, কিন্তু আহি দেখিলোঁ যে ভিৰ মানুহ এৰোপ্লেন চাবলৈ আহিবলৈ মানে মানুহ ভিৰ পুৰা মানে একদম আহিয়ে আছে, যোৱাই গৈ আছে, চোৱাই চাই আছে। আৰু আমি এইফালে আগবাঢ়ি গৈ আছোঁ। ইয়াৰ ওচৰত পাইছোঁ মানে মানুহ। আৰু এয়া আমাৰ কস্তুৰীয়ে কৈছে এৰোপ্লেনখনৰ বোলে হাতো নাই, ভৰিও নাই, মানে মুখো নাই। আৰু এয়া এৰোপ্লেনখন থৈ দিয়া আছে ইয়াতে বোলে ৰেষ্টুৰেণ্ট বনাব আচলতে। ময়ো প্ৰথমতে গম পোৱা নাছিলোঁ, বহুত দিন পিছত মানে নিউজটোনো আচলতে কি পিছত চাওঁতে পিছত গম পালোঁ যে এখন ৰেষ্টুৰেণ্ট বনাব এৰোপ্লেন, যিখন মানে হাতো নাই ভৰি নাই আছে আচলতে। পাছবোৰ আঁতৰাই পেলাই থৈ দিয়া হৈছে চাইডে এইফালে ইয়াৰ পাৰ্টছ মানে পাখিখন, আৰু যিখন পাখি বুলি আমি মই পাখি বুলি ভাবোঁ। আৰু যিহেতু প্লেনখন মানে উৰিবলৈ ব্যৱহাৰ হয়, আৰু এইফালে চকা যিটো মানে লেণ্ডিং কৰা টাইমত প্ৰয়োজন হয় এখন প্লেনক। আৰু এয়া পাখি এইদৰে মানে পেলাই থোৱা হৈছে, এতিয়াও মানে ফিক্স কৰা হোৱা নাই। আৰু এইফালে মানে বস্তু সেইখন মুখখন আগেদি এয়া যোনে যেনেকৈ পাইছে তেনেকৈ চাইছে। এয়া মুখ পৰি আছে এইফালে। কোনোবা ভালকৈ দেখাই দিছোঁ ৰ'ব। এয়া মুখ হ'ল মানে বুলি কয় কেবিনৰ যিটো আগফাল মানে মুখখন। আৰু এইফালে এয়া আমাৰ কস্তুৰী ফটো শ্বুটত ব্যস্ত, আৰু দেউতাক মানে পাপা আৰু মোবাইল কেমেৰামেন হৈ গ'ল। আৰু এইবাৰ আমি পালোঁহি একেবাৰে প্লেনখনৰ ওচৰত। আৰু এইফালে আমাৰ কস্তুৰীয়ে প্লেনখন চুই হেঁপাহ আৰু এতিয়াকে চোৱাই কৰি দিছে। ভৱিষ্যতে কি হয় ক'ব নোৱাৰোঁ, তাই হেঁপাহটো কিন্তু বহুত বেছি। আৰু ৰ'ব মই নিজকে এবাৰ দেখাই দিছোঁ। গোটেই ভিডিঅ'টোত মই নিজকে এবাৰো দেখাব পৰা নাছিলোঁ। আৰু এইবাৰ চাই লওক, এইজনীয়ে মই হয়, এয়া ময়ে ভিডিঅ' বনাওঁ, এয়া মোৰ চেহেৰা। আৰু এয়া প্লেনখন চাবলৈ হ'লে কোনো চিন্তাৰ কাৰণ নাই। যোৰহাটৰ দিশৰ পৰা আহিলে মানে শিৱসাগৰ মানে গৌৰীসাগৰ পাৰ হৈ লেফ্ট চাইডে যিটো মানে এৰিয়া আছে, তাতে মানে ৰাস্তা কাষতে একেবাৰে দেখাই পায় আৰু পটককৈ নামি গৈ চাই যাব পাৰিব।